গুড মৰ্ণিং। এতিয়া আমি যাবলৈ ওলালোঁ, আজি ইয়াতে থাকিলোঁ, তাকে এতিয়া যাব ওলাইছোঁ। আজি অলপ আলং টাউনখন দেখুৱাওঁ আপোনালোকক, গতিকে চাই থাকিব আপোনালোকে ভিডিঅ'টো শেষলৈ। আলং ঠাইখন কিন্তু বৰ প্লেইন, অসমৰ নিচিনাই। আজি আমি MLA ঘৰতে থাকিলোঁ। এক্স এম এল এ বাইক উলিয়াই আছে, অলপ ষ্টাৰ্ট কৰোঁ ভিডিঅ'টো। এইখনে গাইজ অৰুণাচল টাউন, চাওক একদম অসমৰ নিচিনা আৰু প্লেন। এইখনে অৰুণাচলৰ আলং, ইয়াত আলু বুলিয়ে কয়। এইখনে টাউন। গাইজ আমি গৈ আছোঁ চৰাবস্তি, চৰা বুলি কয় মানে। দেখি আছে কেনেকুৱা সুন্দৰ ঠাই। গাইজ আমি অলপ ৰখিলোঁ, মানে বৰষুণ পূৰা দি আছে মানে, তাকে অলপ বৰষুণটো এৰি লওক। তাৰপিছত গৈ আছোঁ আমি চৰাবস্তিলৈ। ইয়াৰ পৰা 12 কিলোমিটাৰমান হ'ব আলঙৰ পৰা। তাতে গৈ আপোনালোকক দেখুৱাই আছোঁ। গাইছ আমি আহি আছোঁ একদম চৰাবস্তিলৈ।
আৰু এতিয়া 7-8 কিলোমিটাৰমান আছে। আমি এতিয়া আলঙৰ পৰা আহিলোঁ মোটামুটি 15 কিলোমিটাৰমান। বেছিয়ে হ'ব 15 কিলোমিটাৰ, সেই তালৈকে 15 কিলোমিটাৰ হয়। 15-20 কিলোমিটাৰমান আহিলোঁ মানে, তাৰপিছত এতিয়া গৈ আছোঁ আৰু ৰাস্তা একদম বেয়া। হ'লেও আপোনালোকৰ কাৰণে কষ্ট কৰি আছোঁ। দেখুৱাম আৰু গৈ পিনে আমি ডাইৰেক্ট ঠাই দেখাম পৰা বস্তু গৈ লওঁচোন বাৰু কি কৰিব পাৰোঁ। একদম সেইডাল উলিয়াই পেলাই পূৰা ভিডিঅ' কৰিবি মানে। একদম বাইক চলাই আহি আছোঁ একদম পূৰা আমি। ৰাস্তা পাতি একদম বেয়া, উপায় নাই। পূৰা লং ৰাইড হৈ আছোঁ, এইটো আমাৰ একদম লং ৰাইড হৈ আছে মানে এইটো। আমি এতিয়ালৈকে মোটামুটি 200 কিলোমিটাৰমান ৰাইড কৰিলোঁৱেই আৰু কৰিম। গাইছ পূৰা একদম বৰষুণ দি আছে মানে, আমি অলপ ৰখি দিলোঁ মানে, বৰষুণটো এৰি লওক। পাহাৰত ঘৰ দেখিছে ন, এইবিলাক আদি মানুহৰ ঘৰ, একদম টকৌপাতৰ মানে। গাইছ আমি এতিয়া জেগা এডোখৰ আহি পালোঁ বাৰু। ইয়াতো ফকলেন আছে, জেচিবি আছে, এইখিনি হয়নে নহয় নাজানো। এতিয়া মোলৈ যোন দাদা আহিছে মানে ফকলেন চলাব মানে, মই তাত আহিলোঁ আৰু এনেই অলপ ঘূৰিবলৈ। পাহাৰ কাটি এইবিলাক ৰাস্তা বনাই আছে মানে। এতিয়া বহুত ভয়ানক জেগা কিন্তু এইখিনি, বাঘ ভালুক চব ওলায় মানে ইয়াত। চাওঁচোন ইয়াত সুধি চাওঁ হয়নে নহয় এইখিনি আমাৰ জেগাখিনি। গাইছ আমি আহি পালোঁ একদম পূৰা পাহাৰৰ ভিতৰত। ভয় লাগিছে মানে অলপ। সেইটো চাইনবোৰ্ডটো দেখুৱালে। বাঘ ভালুক আছে। তাৰপিছত কি ধুনীয়া এটা প্লেচ চাওক। এইফালে আকৌ এখন গাঁও। হেল্ল' গাইছ, আমি একদম আহি পাহাৰৰ ভিতৰত একদম মাজত সোমাই আছোঁ এতিয়া। একদম বাঘ ভালুকো ওলাব পাৰে দেই, বহুত ভয় লাগি আছে আৰু। একদম বাইক লৈ আহিছোঁ দেখিছে নাই, একদম মানে এইফালে পানী ঝৰ্ণা পৰি আছে, একদম পানী পূৰা দেখিছে। চাওঁচোন কিমান দূৰ যাওঁ আৰু গৈ পিনে তাতে ভিডিঅ'টো বনাম বাৰু। গাইছ আমাৰ একদম বাইক বেয়া হৈ গ'ল, পৰিলোঁ মানে অলপ দুখ পালোঁ বাৰু। এতিয়া এইটো বেকাৰ হৈ থাকিলে দেখিছিলে কি হ'ব আৰু এতিয়া আগবাঢ়িকো মানে ইমান ঠিক নহয়। গাইছ আমি ফাইনেলি পালোঁহি, একদম এইখন গাড়ীখন বেয়া হৈ আছে গাড়ীখন। এই অৰুণাচলত গাইছ দেখিছে নহয়, একদম পূৰা একদম কুঁৱলীৰ নিচিনা পূৰা হৈ থাকে মানে, কিয় নাজানো আৰু। একদম পূৰা একদম ধোঁৱা দেখি আছে নহয়, বৰষুণ পূৰা এনি টাইম পানী পৰি থাকে মানে অৰুণাচলত। এইটোৱে প্ৰব্লেম অৰুণাচলত। এই মেচিন এই তাতে ওপৰত লাগি আছে, পাহাৰ কাটি ৰাস্তা বনাই আছে। জেচিবি লাগি আছে একদম এইখন, ফকলেন আছে ওপৰত। পূৰা বৰষুণ দি আছে একদম দেখিছে নহয়, একদম কুঁৱলী লাগি আছে মানে। হেল্ল' গাইছ, মই আজি অকলে মানে এইটোৱে কেম আছিলে, তাৰপিছত মই নাথাকোঁ মানে, যামগৈ মই আলঙলৈ আকৌ। আলঙৰ পৰা মই মোটামুটি 45 কিলোমিটাৰমান সোমালোঁ পাহাৰৰ ভিতৰত। এতিয়া মই অকলে যাব ওলাইছোঁ বাইক লৈ, নাজানো আৰু কি হ'ব ভগৱানৰ আশীৰ্বাদত। বাঘ ভালুক ৰাস্তাত ওলাই ভয় লাগিছে, বলক গৈ থাকোঁ আৰু মই ফচি গ'লোঁ। একদম প্ৰব্লেম চলাই আছে, ৰাস্তা এতিয়া মই গাইছ ইয়াত চাওক বাঘ ভালুক চব ওলাই মানে, একদম ইমান ভয়ানক জেগা এটাত মই অকলে আছোঁ আজি। একদম মানে এতিয়া কি ক'ম আৰু, গৈ আছোঁ আৰু ভয়ো লাগিছে অলপ। মোৰ লগৰজন থাকি আহিলে মানে, মই আহি আছোঁ ঘৰলৈ অলপ। মই এতিয়া কি ধুনীয়া প্লেছত আছোঁ চাওক, একদম পূৰা সেইফালে দেখি আছে একদম পথাৰ, এখন নদী চিয়াং নদী বুলি কয়, অৰুণাচল পাহাৰ। গতিকে চাওক